নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ গৈছোঁ যে ৰানিং কৰাৰ আগত কেনেধৰণে ৱাৰ্ম আপ কৰিব লাগে। যিখিনি মই জানো সেইখিনি আপোনালোকৰ আগত আগবঢ়াইছোঁ। ইয়াত ভিডিঅ'টো মই ভাবোঁ আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। যিকোনো ইভেণ্টৰ কাৰণে আপোনালোকে এইখিনি ৱাৰ্ম আপ কৰিব পাৰে, লাগিলে 100 মিটাৰেই হওক 200 মিটাৰেই হওক। বিশেষকৈ 1600 মিটাৰ কাৰণে খুবেই প্ৰয়োজনীয়, কাৰণ যিসকলে আৰ্মিৰ কাৰণে অলৰেডি ইণ্ডিয়ান আৰ্মিৰ কাৰণে ৰেলী ষ্টাৰ্ট হ'ব ইয়াৰ কেইদিনমানৰ পিছৰ পৰা। তো যিসকলে 1600 মিটাৰ ৰানিং প্ৰেক্টিছ কৰিছে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' খুবেই দৰকাৰী হ'ব, আৰু এইখিনি ৱাৰ্ম আপ তেওঁলোকে যদি ৰানিং কৰাৰ আগত কৰে মই ভাবোঁ খুবেই হেল্পফুল হ'ব। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। ৱাৰ্ম আপখিনি কমপ্লিট নকৰালৈকে আপোনালোকে প্ৰেক্টিছ নকৰিব, কাৰণ ৱাৰ্ম আপ নকৰিলে ইনজুৰিড হোৱা বহুত চান্স থাকে। ভৰি পেইন হোৱা, চিন পেইন হোৱা, এইবিলাক বহুত প্ৰব্লেম থাকে। সেইকাৰণে যিসকলে আৰ্মিৰ কাৰণে বা পুলিচৰ কাৰণে মানে ফিজিকেল কৰি আছে তেওঁলোকক কৈছোঁ যে ৱাৰ্ম আপ নকৰাকৈ কোনো ধৰণৰ ফিজিকেল এক্টিভিটি কৰিব নালাগে। নিজৰ বডিটো সদায় হিট কৰি পেলাইহে বাকীখিনি ইভেণ্টৰ কাৰণে ৰেডি হ'ব লাগে।
যদিহে ৱাৰ্ম আপৰ ওপৰত আৰু ডিটেইলছকৈ ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিব। প্ৰতিটো ৱাৰ্ম আপৰ ছিকুৱেঞ্চ কিমান টাইম হ'ব লাগে সেইটোৰ ওপৰত মই ভালকৈ অলপ বুজাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো আৰু লাগে ৱাৰ্ম আপৰ ওপৰত ভালকৈ তো কমেণ্ট কৰিব সকলোৱে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ ছাপৰ্টবোৰ সদায় দি যাব।